दहाय फुंनिफ्राय भट साननानै दा रिजाल्ट मोनबाय जों इउपिपिएलआ 9टा देरहानो हाबाय रायजो राजाया भट होदों रायजो राजा बेखौनो लुगैदों जाहाथे समबाय समितिया मोजां जायो आरो बे रायजो राजानि देरहानाय जेसेबां रायजो राजा भट होदों बिथांमोननिसिम आं इउपिपिएलनि जानानै मोजां मोननायखौ जासिहरबाय बिब्दिनो जाहाथे रायजो राजाया जोंखौ मदद खालामबाय थागोन आरो जों मिजिंथियो आरो आं सानो बे बडि फर्म खालामनानै रायजो राजा जे भट होनानै बिजाथि दैथायहरदों बिथांमोना समबाय समितिखौ मोजाङै दैदेनगोन आरो रायजो राजानि गांनाय उखैनायखौ बिथांमोना फोलोमगोन बेनिखायनो आं सानो बयनोबो जे भट होगिरिफोर आरो खनसेबाव आं इउपिपिएलनि जानानै आंनि गोसो गोरबोनिफ्राय आंनि साबायखरखौ जासिहरबाय जों फ्राय 9 जना देरहाबाय 15टामोन 9 जन देरहाबाय जों 2023-24 सनर जितु मेनेजिं बडिर इलेक्शनर काउंटिंग হৈ গ'ল এই কাউন্টিঙত মোট জেনারেল ক্যান্ডিডেট 28 জন আছিল আৰু এসসি এসটি ক্যান্ডিডেট 2 জন আছিল আৰু মহিলা রিজার্ভ ক্যান্ডিডেট 4 জন আছিল ইয়াৰ মাজৰ পৰা এসসি এসটি ক্যান্ডিডেট বিষ্ণু চরণ বসুমতাৰী 833 ভোট পাই উইন হৈছে আৰু মহিলা ক্যান্ডিডেট 4 জনৰ মাজত জবেদা বাবা ইলেক্টেড হৈছে মনিকা ৰয় ইলেক্টেড হৈছে আৰু জেনারেল ক্যান্ডিডেট ইয়াত ক্যান্ডিডেট আছে 28 জন ইয়াৰ মাজৰ পৰা 12 জন ইলেক্টেড হৈছে অজয় কুমাৰ সাহা ইলেক্টেড হৈছে গোপাল চন্দ্র দাস ইলেক্টেড হৈছে মতিলাল বর্মন ইলেক্টেড হৈছে মোহাম্মদ ইব্রাহিম আলী ইলেক্টেড হৈছে মনিরুজ্জামান মিয়া ইলেক্টেড হৈছে মুস্তাফিজুর রহমান মণ্ডল ইলেক্টেড হৈছে আৰু নিৰ্মল চৰণ বৰ্মন ইলেক্টেড হৈছে নিৰ্মল চৰণ বৰ্মন ইলেক্টেড হৈছে নূৰ নবীৰ শেখ ইলেক্টেড হৈছে আৰু শাহাদ আলী ইলেক্টেড হৈছে আৰু সুভাষ চন্দ্ৰ ভৌমিক ইলেক্টেড হৈছে সুভাষ চন্দ্ৰ সাহা ইলেক্টেড হৈছে এই 12 জন আৰু এসসি এসটিৰ মাজৰ পৰা এজন আৰু মহিলাৰ মাজৰ পৰা 2 জন লৈ মুঠ 15 জনীয়া কমিটি এই তুলসীবিল সমবায় সমিতিৰ আজি ইলেক্টেড হল আছিল 34 জন তার মাজৰ পৰা ইলেক্টেড হয় এই তুলসীবিল সমবায় সমিতিৰ আগন্তুক বৰ্ষৰ বাবে নিৰ্বাচিত নিৰ্বাচিত 5 বছৰৰ বাবে নিৰ্বাচিত কমিটি আজি ডিক্লেয়াৰ কৰা হৈছে পাৰ্টিৰ পৰা মই 790 ভোটত জিকিছোঁ গতিকে আজি আৰু বাকীবিলাক এতিয়াও হোৱা নাই শেষ হোৱাৰ পিছত আৰু বাকীখিনি আমাৰ কিবা হ'ব মানে ৰিজাল্টটো হ'লে হোৱাৰ পিছতহে আমি বাকীখিনি ক'ব পাৰিম কিন্তু মোৰ বিষয়ে মই মোৰটো ক'লোঁ মই ইউপিপিএল পাৰ্টিৰ প্ৰাৰ্থী মই 790 ভোটত জিকিলোঁ আৰু আৰু এজনী জিকিছে তো বেলেগ পাৰ্টি ইউপিপিএল বিপিএফৰ হয় কি হ'ব বাকী আমাৰ পাৰ্টিৰ মানুহবিলাক জিকি আহিলে তেতিয়াহে ভাল লাগিব এতিয়া মইতো কণ্টিনিউ মই আজি 3 টাইম মই জিকিলোঁ 3 টাইম হ'ল আগতো মই জিকিছোঁ এতিয়া মোৰ লাগে ভাল লাগে বেয়া নালাগে কিন্তু বাকীখিনি আমাৰ গোটেইখিনি জিকি আহিলে বেছি ভাল লাগিব এইখিনি আৰু ৰাইজকতো মই মেছেজ দিছোঁ অলৰেডি আমাৰ এই বিল্ডিংটো ইউপিপিএল দলৰ আমাৰ EM ছাৰে এই বিল্ডিংটো দিছে বিল্ডিংটো ৰাইজক আমি এইখিনিয়ে মেছেজ দিছোঁ যে আপোনালোকে আমাক জিকাই আনক আমাৰ বিল্ডিংটো হৈ গ'ল আকৌ আমাৰ ছাৰে EM ছাৰে ওপৰতলা বিল্ডিং দিব আৰু হিংঘৰ এটা দিব লগতে আমাৰ কাজু বাদাম ফেক্টৰী এটা হ'ব আমাৰ মাটি কিনা আছে এইখিনি মই ৰাইজক মেছেজ দিছোঁ আৰু ভৱিষ্যতে ৰাইজৰ লগত আমি থাকিম ৰাইজৰ লগত যিখিনি সহায় সুবিধা আহে আৰু কি এইখিনি আমি যাতে ৰাইজক সুবিধাখিনি দিব পাৰোঁ এইখিনি আৰু